নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এই ভিডিঅ'টো যোৱাকালিৰে হয়, যোৱাকালিয়ে কৰা। তো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু মানে ভিডিঅ' কৰিম বুলি একদমেই ভবা নাছিলোঁ। যদি ভাবিলোঁ হয় মানে আগৰ পৰাই কৰিলোঁ হয়। হঠাতে মানুহজনে ক'লে যে তুমি খোৱা, মই ভিডিঅ' অলপ কৰি দিওঁ। বোলো কৰক নহ'লে, সেনেকৈ সকলোকে দি থৈ মই লাষ্টত খাবলৈ বহিছোঁ। আৰু এয়া পোলাও, মাংস, ৰুটি আৰু পিঁয়াজ আৰু নেমু এডোখৰ ল'লোঁ পিছত। আৰু এয়া ধুনীয়া হৈছে কিন্তু খাবলৈ। আৰু আপোনালোকে চাই থাককচোন ভিডিঅ'টো। আৰু কাষতে দেখিছেনে আমাৰ ভতিজীজনী একেবাৰে যেন ভিডিঅ'কে থাকে, একেবাৰে ভিডিঅ'ত উঠিবলৈ পালে বৰ ভাল পায়। আৰু এনেকৈ মানে ডিছত দিয়াই লগতে আৰু পোলাওখিনি বাতিত ভৰাই ডিজাইন কৰি দিয়াই খুব ভাল পাইছে। আৰু এয়া হৈছে সৰু ননদ, তাইকো খাবলৈ মাতিছোঁ আৰু তাইও খাই আছে। আৰু আমাৰ আৰু এয়া ভতিজীজনীৰ কথাটো ক'বই নালাগে, খুব ভাল পাইছে এনেকৈ খাবলৈ। তাইক মানে ৰুটি দিয়া নাছিলোঁ প্ৰথম, ৰুটি মই মানে দিম বুলি ভবাও নাছিলোঁ, কমকৈ বনাইছোঁ। ৰুটি দেখা পাই তাইকো মানে ৰুটি লাগে, তো তাইকো ৰুটি দিলোঁ বৰতাকৰ পৰাই এখন। আৰু সেনেকৈয়ে খালে আৰু আমিও এনেকৈ ধুনীয়াকৈ খালোঁ গোটেইকেইটাই মিলি পিনে, খুব ভাল লাগিল। আৰু মই কিন্তু অৱশ্যে খোৱা ভিডিঅ' চাই বহুত ভাল পাওঁ। বেলেগৰ খোৱা ভিডিঅ'বিলাক মই খুব চাই থাকোঁ। আৰু সেয়েহে ময়ো আজি দিলোঁ এটা খোৱা ভিডিঅ'। গোটেই সম্পূৰ্ণ কৰা নাই, মাজে মাজে কৰি পিনে আপোনালোকক ভিডিঅ'টো আগবঢ়ালোঁ। তো বাকী ভিডিঅ'খিনি আপোনালোকে চাওকচোন। আৰু নেক্সট কি ভিডিঅ' লৈ আহিব পাৰোঁ, লৈ আহিম সোনকালেই। তো আপোনালোকে চাই থাকক।